এছিয়া কাপ ফাইনেলত শ্ৰীলংকাৰ বিৰুদ্ধে বৃহৎ জয়লাভ ইণ্ডিয়াৰ। এছিয়া কাপ ফাইনেলত ভাৰতীয় বলাৰৰ হাতত ধাৰাসায়ী হ'ল শ্ৰীলংকা ক্ৰিকেট দল। ভাৰতৰ শিৰত জিলিকিল চেম্পিয়নৰ ট্ৰফি। মাত্ৰ 6 অভাৰ এটা বলত ফাইনেল খেলখন সমাপ্ত কৰে ভাৰতে। ভাৰতীয় ক্ৰিকেট দলে নিজৰ ঘৰুৱা খেলপথাৰত শ্ৰীলংকাক 10 উইকেটত পৰাস্ত কৰি ইতিহাসৰ সৃষ্টি কৰে। এছিয়া কাপৰ ফাইনেলৰ ইতিহাসত প্ৰথমবাৰৰ বাবে কোনো দলে বিপক্ষ দলক 10টা উইকেটত পৰাস্ত কৰিছে টীম ইণ্ডিয়াই। এই স্মৰণীয় জয়ত ফাষ্ট বলাৰ মহম্মদ চিৰাজৰ গুৰুত্বপূৰ্ণ অৱদান আছিল। ভাৰতীয় বলাৰ মহম্মদ চিৰাজৰ বিধ্বংসী বলিঙত দিশহাৰা হৈ পৰা শ্ৰীলংকাই 15 অভাৰ 2টা বলত আটাইকেইটা উইকেট হেৰুৱাই মাত্ৰ 50 ৰানহে কৰিবলৈ সক্ষম হয়। মহম্মদ চিৰাজে মুঠ 6টা উইকেট দখল কৰাৰ লগতে হাৰ্দিক পাণ্ডিয়াই 3টা আৰু বুমৰাহে 1টা উইকেট দখল কৰে। ভাৰতে কোনো উইকেট নেহেৰুৱাকৈ 6 অভাৰ এটা বলত 51 ৰানৰ লক্ষ্য অতিক্ৰম কৰি চেম্পিয়নৰ খিতাপ দখল কৰে। অপেনাৰ ঈশান কিষাণে 23 ৰান সংগ্ৰহ কৰাৰ লগতে শুভমন গিলে 27 ৰান কৰে। ইয়াৰ পূৰ্বে 1995 চনত এছিয়া কাপৰ এদিনীয়া ফৰ্মেট ফাইনেলত ভাৰতে শ্ৰীলংকাক 8 উইকেটত পৰাস্ত কৰিছিল, যিটো উইকেটৰ ক্ষেত্ৰত যিকোনো দলৰ সৰ্বাধিক জয় আছিল।